বাইদেউ আৰু সিস্টাৰ সকলক লগ পালোঁ মানে দাদা কি কৰে আপুনি প্লাম্বাৰ মিস্ত্ৰী দাদা প্লাম্বাৰ মিস্ত্ৰী মানে পাম্পিঙৰ মানে কি পাইপৰ যিখিনি পানী মানে লোড কিমান দিন ধৰি কাম কৰি আছে আজকে 7 দিন হল হেল্ল' গাইজ সকলোৰে খবৰ বাৰু ভালনে আশা কৰোঁ ভাল মই আলমগীৰ আব্বাসী আৰু আপোনালোকে চাই আছে আসিফ আছাম মিডিয়া আজি এঠাইলৈ গৈ আছোঁ আপোনালোকে ব্লগটো চাই থাকক বহুত দিন ধৰি ইউটিউবত কিবা দিব পৰা নাই মনটোৱে বেয়া লাগি আছে আৰু কিবা নিদি থাকিবও নোৱাৰোঁ ইউটিউবত যিহেতু আপোনালোকৰ কিছু না কিছু হ'লেও কমেণ্ট আৰু লাইকখিনি আহি যায় আৰু ছাবস্ক্ৰাইব আহি আছে লাহে লাহে চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' বলক মাস্কটো ল'ব লাগিব মাস্কটো ছেফটিৰ কাৰণে আৰু ষ্টেণ্ডডালো লৈ লৈছোঁ যদি কিবা শ্বৰ্ট থাকি যায় ষ্টেণ্ডডালেৰে দেখুৱাম চ' ওলালোঁ এইটো মোৰ ঘৰ হয় বলক চ' কিবা চকলেট মকলেট কিনি লৈ যাওঁ মামা চকলেট দিয়কচোন চ' এনেকৈ লাহে লাহে গৈ আছোঁ আমি নহয় চৰি মই আজি মোৰ লগত কোনো নাই মই অকলে গৈ আছোঁ সেইকাৰণে আজি ব্লগটো হ'ব পাৰে ছুটি কিন্তু আপোনালোকৰ বহুত ভাল লাগিব চাই থাকক শেষলৈকে কিমান দোকান হৈ গৈছে আগত বহুত কম আছিলে দোকান চ' আগত গৈ আমি টেম্পুত উঠিম অটোত উঠিম আগতে মেইন ৰোড আছে নেশ্যনেল হাইৱে আছে 15 ইয়াতে গৈ মানে আমি টেম্পুত উঠিম টো এটা শ্বপিং মল হৈ আছে শ্বপিং কমপ্লেক্স হৈ আছে চ' আপোনালোকে আহিব যদি খাৰুপেটীত আছে বহুত ডাঙৰ হ'ব বিশাল মাৰ্কেট বুলি কোৱা হয় নাম দি থৈ দিছে আগতে চাওক বেছি দিন নাই ষ্টাৰ্ট হৈ যাব নাগেশ্বৰ আছে ইয়াতে খাৰুপেটীয়া নাগেশ্বৰতে উপস্থিত এইখন ইফালে মেইন ৰোড এতিয়া অটোত বহুত ৱেইট কৰি আছোঁ অটো পোৱা নাই ফাইনেলি অটো পাই গ'লোঁ আপোনালোকে চাই থাকক বেছি সময় নাই অলপ আছে চ' আপোনালোকে ব্লগটো ফুল ৱাচ কৰিব বুলি মই আশা কৰিছোঁ আৰু শেষলৈকে চাই থাকক শ্বৰ্টখিনি চাওক চাউণ্ড অহা নাই হয়তো আপোনালোকৰ সন্মুখত চ' শ্বৰ্টখিনি চাই থাকক ফাইনেলি আহি গ'লোঁ মেডিকেল চ' এইখনে হয় চ' ইয়াত চাওক চ' ফাইনেলি আহি পালোঁ হস্পিটেলটোত চ' আপোনালোকে চাই থাকক আৰু ব্লগটো যিহেতু আহিছে বহুতোৱে হয় হস্পিটেল চ' ইমান ডাঙৰ হস্পিটেল আমি ব্লগত চাব পাৰিব হস্পিটেল আছে আৰু এয়া চাইল চাওক ইয়াত চ' চাহিল হস্পিটেলৰ সন্মুখতে চাহিলহঁতৰ দোকান আছে ইয়াতে দোকানৰ নাম থকা নাই নেকি অঁ আমাৰ ৰেষ্টুৰেণ্ট সিহঁতৰে দোকান হয় সি মানে থাকে দোকানখনত হস্পিটেলৰ কিবা এটা জব পাইছে চাহিলে ডিউকেয়াৰ চাহিলক পাইছোঁ বহুত ভাল লাগি আছে মই ভবা নাই যে হস্পিটেলটোৰ সন্মুখতে চাহিলক লগ পাম বহুত ভাল লাগি আছে
চ' কিবা নোকোৱা চ' হস্পিটেলৰ সন্মুখতে এই দাদাৰ দোকান হয় দাদা ইয়াতে দোকান কৰে ন পিছে ইয়াত মানে চেল কিমান হয় চেল আছে ভালেই হয় এইফালে ভায়েকৰ দোকান আছে চাইলতৰ দোকান আছে ইয়াত ভালেই হয় চেল অঁ মানে কিমান সময় থাকে মানে ইয়াত দোকানটো দোকানটো ৰাতি 12টালৈকে থাকে 12টালৈকে আৰু কেতিয়াবা বেছি নহয় তাৰমানে বেছি মানে 12টাৰ ওপৰত 12টাৰ ওপৰত মাজে মাজে হৈ যায় অঁ। এটালৈকে থাকোঁ 2টালৈকে থাকোঁ ইয়াত বিক্ৰী কৰে কি কি দেখা পাইছোঁ বহুত। ইয়াত পাণ বিক্ৰী কৰোঁ আৰু হেৰি গুটকা চুটকা এইবিলাক আপোনালোকে দেখাই পাইছে ইয়াতে বিস্কুট বহুত চিপছৰ পেকেটৰ পৰা লৈ বিস্কিট বহুতো বিক্ৰী কৰে দাদাই মিঠা পাণ আছে জৰ্দা পাণ আছে অঁ মিঠা পাণ জৰ্দা পাণ দাদাৰ দোকানলৈকে এবাৰ আহি চাব আৰু ইফালে ভায়েকৰ হোটেল আছে চাইলহঁতৰ চ' আহি চাব আপোনালোকে বহুত ভাল লাগিল ইয়াত আহি পিনে চ' চাওক সিদিনা ৰাতি দিছিলোঁ ব্লগ আৰু আজিও ব্লগ মানে কেনেকুৱা মানে আজি দিনৰ ডে আৰু এইটো নাইটৰ আছিলে চ' ভিতৰত প্ৰৱেশ কৰোঁ বলক মানে হস্পিটেলৰ কাম কমপ্লিট হ'বই বেছি দিন নাই হস্পিটেল ষ্টাৰ্ট হৈছে তলৰ শ্বৰ্টখিনি আমাৰ দ্বিতীয় নম্বৰ ভিডিঅ'ত চাব ডিউ কেয়াৰ হস্পিটেল আৰু এটা ভিডিঅ' দিছোঁ চ' ডিছক্ৰিপশ্যনত লিংক আছে ইয়াতে কাম চলি আছে যাওক কাম চলি আছে চ' আৰু ওপৰত গৈ আছোঁ এদিন মানে দৰঙৰ হাইষ্ট হস্পিটেল হ'ব এইখন মোৰ মতে আৰু আপোনাৰ মতে কি হয় আপোনালোকৰ মতে কি হয় আমি নাজানো কিন্তু মোৰ মতে দৰঙৰ হাইষ্ট হস্পিটেল হ'ব লাগে এইখন কিমান ভাল মানে ওপৰত উঠি আছোঁ চাওক ৱাও চাওক না কি লুকছ ৱাহ চাওক কি লুকছ ওপৰৰ এইখিনি হস্পিটেলৰ চ' গাইজ আপোনালোকে যদি হস্পিটেলৰ ভিতৰখিনি শ্বৰ্ট নাই চোৱা তেনেহ'লে মোৰ চেনেলত দিয়া আছে ডিউ কেয়াৰ হস্পিটেল নাইট শ্বৰ্ট এইটো চাব পাৰে ভিতৰৰ A to Z দি দিছোঁ মই ভিডিঅ' শ্বৰ্টখিনিত আপোনালোকে চাব চ' গাইজ শ্বৰ্টখিনিৰ মাজতে আমাৰ বাইদেউ আৰু ছিষ্টাৰসকলক লগ পালোঁ বহুত ভাল লাগি আছে সিহঁতে মানে কিবা কাম কৰা নেকি তোমালোকে কাম কৰোঁ হস্পিটেলখনত মানে হস্পিটেলখনত কিমানখিনি ৰুম আছে বহুত আছে ন বহুত আছে দাদাকো লগ পালোঁ মানে দাদা কি কৰে আপুনি প্লাম্বাৰ মিস্ত্ৰী অঁ দাদা প্লাম্বাৰ মিস্ত্ৰী মানে পাম্পিঙৰ মানে কি পাইপৰ যিখিনি পানী মানে লোড চ' মানে কিমান দিন ধৰি কাম কৰি আছে আজকে 7 দিন হ'ল 7 দিন হৈছে কাম কৰি আছে আৰু বহুত মানুহে জব মানে এণ্ট্ৰি কৰি আছে আমি দেখা পাইছোঁ তলতো দেখা পাইছোঁ বায়'ডাটাখিনি আনি আছে ফটো লগত আনি আছে আৰু জমা দি আছে ইফালে চ' মানে ভালে লাগে মানে কিমান টাইপ জব কৰিব লাগে ৰাতিপুৱা 8টাৰ পৰা 7টা 7:30 শ্বৰ্টখিনি দেখুৱালোঁ ভাল লাগিল আমাৰ ইউটিউবৰ দৰ্শকসকলে দেখিব পাব চ' সিহঁতক লগ পালোঁ বহুত ভাল লাগিলে আৰু সিহঁতে কিবা ক'লে সিহঁতৰ পৰা নতুন কিবা কিবি শিকিবলৈ পালোঁ আহি চাব হস্পিটেলখনত কেনেকুৱা পৰিৱেশ হস্পিটেলখনত আহি বহুত ভাল লাগিলে মানে তলত মানে ভিডিঅ' কৰিব পৰা নাই বহুত মানুহ আছে ভিৰ আছে মানুহে কি ভাবিব সুবিধা নাই সকলোৰ মনটো সকলো সময়তে সমান নাথাকে সেইবাবে মানে শ্বৰ্টখিনি বনোৱা নাই তলৰ ভিডিঅ'খিনি বনোৱা নাই ওপৰত আহিলোঁ আপোনালোকক লগ পালোঁ ভালে লাগিলে চ' মোৰ চেনেল মানে এটা সৰু চেনেল আসিফ আছাম মিডিয়া ইউটিউবত মানে সকলোৱে মানে ছাবস্ক্ৰাইব কৰি আছে লাহে লাহে দোৱা কৰিব যাতে ইউটিউবখন আগবাঢ়ি যায় সাকসেস কৰিব ছাকচেছ হ'ব লাগে চ' এইখিনিয়ে আপোনাক লগ পাই বহুত ভাল লাগিলে ঠিক আছে ধন্যবাদ
চ' ধন্যবাদ দাদাসকল বাই দিয়ে হস্পিটেলত বাই দি ইয়াত বহি ল'লোঁ কিবা চাহ খাম আপোনালোকে ব্লগটো ৱাটচ কৰি থাকক ৰেষ্টুৰেণ্ট হোটেল আৰু লগতে আপোনালোকে ভালকৈ এটা কমেণ্ট দিব বুলি মই আশা কৰিছোঁ ধন্যবাদ চ' আজিৰ ভিডিঅ' এইখিনিলৈকে ধন্যবাদ